সদৌ মৰিগাঁও জিলা ব্ৰহ্ম ধৰ্ম ভক্তপ্ৰাণ বাবা আৰু আইসকল, ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে 1975 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে সদৌ ব্ৰহ্ম ধৰ্ম পৰিচালনা সমিতি প্ৰতিষ্ঠা হৈছিল। সেয়েহে আজি এই প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি বন্তি প্ৰজ্বলন কাৰ্যসূচীত আমাৰ সদৌ মৰিগাঁও জিলা ব্ৰহ্ম ধৰ্ম প্ৰধান আচাৰ্য বাবা শ্ৰী নীলেশ্বৰ ব্ৰহ্মক আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াৰ পিছৰ কাৰ্যসূচী আমাৰ আছে ধৰ্মীয় পতাকা উত্তোলন। আমি এই ধৰ্মীয় পতাকা উত্তোলন কৰিবৰ বাবে আমাৰ সদৌ মৰিগাঁও জিলা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী খগেন বাবাক আমি আহ্বান কৰিছোঁ। জয়ধ্বনি দিব দে বাবা খোৱাৰ লগে লগে জয় পূর্ণ পরব্রহ্ম জ্যোতি স্বরূপে জয়, জয় পূর্ণ পরব্রহ্ম জ্যোতি স্বরূপে জয়, জয় পূর্ণ পরব্রহ্ম জ্যোতি স্বরূপে জয় জয়। ওম তৎসৎ।